আসসালামু আলাইকুম গাইস, আমি চৰত আহিছোঁ ফুৰিবলৈ। চৰ দেখুৱাম, আপোনালোকে ঘৰত বহি বহি চৰ উপভোগ কৰক, ভাল লাগিব। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইটো হ'ল মাৰ্কেট। সাপ্তাহিক বজাৰ হয় ইয়াতে, সপ্তাহত 2টা বজাৰ হয়, বৃহস্পতিবাৰে আৰু সোমবাৰে বজাৰ হয়। এইবিলাক কি সৰিয়হৰ নেকি? সৰিয়হৰ খেতি, আৰু ইফালে হ'ল ধুনীয়া খেতি, আগত আছে মাকৈৰ খেতি। চৰৰ মানুহে যিমান খেতি কৰে, চৰৰ বাহিৰত অন্য মানুহে ইমান এটা খেতি নকৰে। বিশেষ অসুবিধাৰ কাৰণে আপোনালোকক চব্জিৰ খেতি দেখিব নোৱাৰে। নেক্সট ভিডিঅ'ত আপোনালোকক খেতি দেখিবাম, চৰৰ অঞ্চলৰ মানুহবিলাক খেতি কেনেকৈ কৰে। ইফালে বিহাৰ খেতি আছে, সৰিয়হৰ খেতি। হেল্ল', কি কৰি আছা? নদী আৰু কত দূৰ আছে? ৰাস্তাটো ইমান এটা ভাল নহয়। গাড়ী অলপ লাহে চলাবি, বালি আছে। মোৰ লগত আছে মুক্তাৰ হোসেন বাইক চলাই আছে। আমি এতিয়া নদীৰ পাৰত যাম। নেক্সট ভিডিঅ'ত আৰু ভাল ভাল বস্তু দেখুৱাম, চৰৰ পৰিৱেশ দেখুৱাম। এইটো যি ৰাস্তা দেখিছে, এই ৰাস্তা দি হেলমাৰি যাব পাৰি। হেলমাৰি, চুনতলি, গৰাইমাৰি, বুঢ়ামাৰি চব জাগা যাব। ইফালে হ'ল ৰঙালাওৰ খেতি। ফাইনেলি আমি নদীৰ পাৰত আহি পালোঁ। এইটো ব্ৰহ্মপুত্ৰৰ এটা ফুটা বুলি কোৱা সৰু নদী। এতিয়াতো আমি বহুত আৰামত আহি পাইছোঁ, কিন্তু বাৰিষা কালত এইবিলাক নদীতে পূৰা পানী ভৰ্তি হৈ যায়। সময় কম হোৱাৰ কাৰণে আপোনালোকক
আছে এই খেরবাড়ি যাওয়ার সাইডে কাৰণে হাৰ্মিকৰত আৰু বিক্ৰী বা যায় একদম সিধা গেলে যা গেলে ভাল লাগছে কিন্তু না ইমানেই শেষ কৰিলোঁ